আমি আহিছো ৰঙিয়াৰ অধিৱেশনলৈ এফালে আমাৰ ভাস্কৰা এইফালে এয়া আমাৰ মনোজ ভাইটি আৰু এইফালে আমাৰ ৰাজা আমি চাৰিটা এতিয়া গৈ আছো ৰঙিয়াৰ অধিৱেশনলৈ আহি আমি ফচি গলো জামত দেখিছেনে এতিয়া আমি আহি ক'ত পালোহি ভাস্কৰা কৈ দিয়া ৰঙিয়া পোৱাহি নাই আমি এতিয়া বৰ্তমান পাইছোহি বাইহাটা ন বাইহাটা পাইছো বাইহাটা পাৰ হৈ আহিলো কিন্তু এয়া জাম দেখিছেনে ইমান টোপনি আহিছে মাথা বিষাইছে নহয় আৰু এইফালে আমাৰ মনোজে একদম হৰিনাম গোৱাত ব্যস্ত বহুত ধুনীয়া হৰিনাম গায় সি গাই দিয়া এটা গাই দিয়া না গাই ৰাজ কৰিছে ক'তো নিদো তুমি গোৱা না ধুনীয়াকৈ গোৱা ভালেহে তুমি ভাইৰেল হৈ যাবা কেইদিনমানৰ পিছত তোমাৰ সাক্ষাৎকাৰ ল'ব তুমি ইমান ধুনীয়া কণ্ঠ তোমাৰ কেনেকৈ হ'ল বুলি সুধিব হয় নাই ভাস্কৰ দা কোৱা কি হ'ল বোলে কি হ'ল ৰুটি আছে ভাত নাই এয়া আমি খাবলৈ ৰখিছিলোঁ ক'ত ৰখিছিলোঁ এইখন তোমাৰ কৃষ্ণা ডায়েৰিয়েন্স ৰখিছিলোঁ ভাত হ'ব বুলি দুখৰ কথা যে ভাত নাই ৰুটি শুকান ৰুটি আমি ভাল নাপাওঁ ইমান শুকান ৰুটি আমাৰ ভাস্কৰ দাৰ পেটৰ মানে ওপৰ তল পেটটো নুচুৱেকৈ মানে ডিঙিটো পাৰ হয় আৰু জাষ্ট চ' সেইটো কাৰণে মানে আমি এতিয়া ভাতৰ হোটেল বিচাৰি আৰু অকণ যাব লাগিব যিডাল জামত ফচি পেলাই আহিছোঁ আকৌ যদি তেনেকুৱা জাম এটা পায় নহয় মোৰ ভোক চাইছোঁ আৰু মোৰ ইমানেই জোৰছে ভোক লাগিছে মানে সঁচাকৈ বহুত ভোক লাগিছে উপায় নাই কি কৰিবা অকণ ধৈৰ্য ধৰা এতিয়া ভাত খাবলৈ পৰিণামৰ এখন পাইছোঁ আকৌ আহি পেলাই তাত ৰখিছোঁহি কিন্তু এইবাৰ ইয়াত বা আমাৰ নচিবত ভাত আছেনে নাই সেইটো আমি কনফাৰ্ম নহয় ভিতৰত গৈ লওঁ এতিয়া আহকচোন চাওঁ ভাত আছে নাই তো ফাইনেলি গম পালোঁ ইয়াত বোলে ভাত হ'ব খাব নোপোৱা দুটা শুই আছে এইটো এটা খাবলৈ নাই এইটো এটা খাবলৈ নাই পোৱা টোপনি চা কৰক আমি যিমান দূৰ আহিলোঁ সেই ইমান দূৰ আহোঁতে আমাৰ যিমান টাইম লাগিলে আৰু তাতকৈ বেছি টাইম আমাৰ এই জামত ৰখোঁতে লাগিলে নহয়নে সঁচাকৈ ইমান যাম ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ গন্তব্যস্থলী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন যিখন ৰঙিয়াত হৈ আছে এয়া দেখিছেনে এইপিনে মানে এই ডাঙৰ ডাঙৰ ট্ৰাকবিলাকো আহি আছে ন এয়া আমি বৰ্তমান পাই গ'লোহি মেইন গেট এইখন হৈছে মেইন গেট এতিয়া আমি যাম সেৱা বাহিনীৰ শিবিৰত এইফালে দিছিলেতো সোমাবলৈ আমি আহি পাই গ'লোহি আমাৰ গন্তব্যস্থলী এইপিনে একদম বেডিং পত্ৰ লৈ দেখিছেনে ভাস্কৰে বেগটো দাঙিবই পৰা নাই আৰু এইফালে আমাৰ অংকুৰ এইটো আমাৰ পাৰ্থ ইহঁতে আহত কালিয়ে আহিলে যোৱাকালি আৰু এইপিনে আমাৰ মনোজ দাড়ি চাৰি কাটি মিলমিলীয়া আৰু সেয়া আমি পাই গ'লোহি আমাৰ গন্তব্য ভাল দেখিছেনে আমি ডাইৰেক্ট সেৱা বাহিনী শিবিৰলৈ আহি আছোঁ এতিয়া আৰু বাকীবোৰ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু ইয়াৰ পৰা ভিডিঅ'বোৰ দি থাকিম গতিকে ভ্লগবোৰ চাই যাব